হায়দৰাবাদৰ এই নেতাগৰাকীয়ে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি স্পষ্ট কৰি দিছে। বিহাৰ বিধানসভা নিৰ্বাচনত 5খন আসন দখল কৰাৰ পিছত এতিয়া আত্মবিশ্বাস তুংগত। অল ইণ্ডিয়া মজলিছ ইত্তেহাদুল মুছলিমিন চমুকৈ AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ এতিয়া প্ৰশ্ন হয়, ওৱাইছিৰ দলে 2021 চনৰ অসমৰ নিৰ্বাচনত আত্মপ্ৰকাশ কৰিব নেকি? সংখ্যালঘু সম্প্ৰদায়ৰ ৰাজনৈতিক স্থিতিক অস্ত্ৰ হিচাপে লৈ নিৰ্বাচনত নমা ওৱাইছিৰ দলটো এইবাৰ অসমত সোমাব বুলি চৰ্চা লাভ কৰিছে বিভিন্ন মহলত। কিন্তু হায়দৰাবাদৰ এই নেতাগৰাকীয়ে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি স্পষ্ট কৰি দিছে। বৃহস্পতিবাৰে দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা এটা সাক্ষাৎকাৰত ওৱাইছিয়ে অসমলৈ নাযায় বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয়, মই অসমলৈ নাযাওঁ। অসমলৈ গৈ মই বদৰুদ্দিন আজমলৰ AIUDFক আমনি নকৰোঁ। ঠিক তেনেদৰে কেৰালাত আত্মপ্ৰকাশ নকৰোঁ বুলি মন্তব্য কৰে ওৱাইছিয়ে। কেৰালাত তেওঁ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ ইউৰ সমন্বয়তা বিনষ্ট কৰিব বিচৰা নাই বুলি কয়। কিন্তু তাৰ বিপৰীতে তেওঁ পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশত সৰ্বশক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি উল্লেখ কৰে।